আমাৰ চৰকাৰ এটা সৰু সহায় আমি দি থৈ যাওঁ আৰু বাকী দি থাকিব। বাকী আমি সদায় আছো, কিবা নহয় কিবা গোটেই কথাটো জানোৱেই, উপায় নাথাকে। কেতিয়াবা কেতিয়াবা আৰু ভাগ্যৰে দোষ এইবিলাকতো আৰু আপোনাৰ মোৰ হাতত নাই। কেতিয়াবা ভাগ্য এইবিলাক আৰু কোনেও ভবা নাই তাতে ধুনীয়াকৈ কাম কৰিব গৈছে, তাত হেৰি আছে। কেতিয়াবা সৰু ঘটনাই বেলেগ হৈ যায়। আপুনি ধৈৰ্য ধৰিব লাগিব আৰু তাকে আমি আছো, চৰকাৰৰ হেৰি আছো, BTC প্ৰশাসন আছে, গোটেইটো আপোনালোকক সহায় কৰিব। এইটোতো কৰিব। অলৰেডি আমাৰ 18জন নেকি 19জন ধৰিলো, 19জন আমি লগালগ ধৰিছোৱে। ফোনটো ৰিকভাৰী হোৱা নাই না? ঠিক আছে, ফোনটো মই আজি বাৰু ট্ৰেকিং আমাৰ 19জন মানুহ ধৰিছে আৰু মোবাইল ট্ৰেক কৰি লওক, কি হ'ব গোটেইটো চাই আছে। আৰু দুদিনটো পুলিচ মানে পুলিচৰ DGP ইয়াতে থাকিলে, গোটেই খবৰখিনি এতিয়া ওলাই আছে। চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক। অলপ আমাৰ চৰকাৰ এটা সৰু সহায় আমি দি থৈ যাওঁ আৰু বাকী দি থাকিব। বাকী আমি সদায় আছো, কিবা নহয় কিবা গোটেই কথাটো জানোৱেই, উপায় নাথাকে। কেতিয়াবা কেতিয়াবা আৰু ভাগ্যৰে দোষ এইবিলাকতো আৰু আপোনাৰ মোৰ হাতত নাই। কেতিয়াবা ভাগ্য এইবিলাক আৰু কোনেও ভবা নাই তাতে ধুনীয়াকৈ কাম কৰিব গৈছে, তাত হেৰি আছে। কেতিয়াবা সৰু ঘটনাই বেলেগ হৈ যায়। আপুনি ধৈৰ্য ধৰিব লাগিব আৰু তাকে আমি আছো, চৰকাৰৰ হেৰি আছো, BTC প্ৰশাসন আছে, গোটেইটো আপোনালোকক সহায় কৰিব। এইটোতো কৰিব। অলৰেডি আমাৰ 18জন নেকি 19জন ধৰিলো, 19জন আমি লগালগ ধৰিছোৱে। ফোনটো ৰিকভাৰী হোৱা নাই না? ঠিক আছে, ফোনটো মই আজি বাৰু ট্ৰেকিং আমাৰ 19জন মানুহ ধৰিছে আৰু মোবাইল ট্ৰেক কৰি লওক, কি হ'ব গোটেইটো চাই আছে। আৰু দুদিনটো পুলিচ মানে পুলিচৰ DGP ইয়াতে থাকিলে, গোটেই খবৰখিনি এতিয়া ওলাই আছে। চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক। অলপ